নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালনে? আশা কৰোঁ ভালে আছে চাগে। আজিৰ ভিডিঅ'টো ফটোগ্ৰাফী লগ'ৰ ওপৰত। মোৰ ইনষ্টাগ্ৰামৰ ফটোবোৰত হওক, ফেচবুকৰ ফটোবোৰত হওক, তোমালোকে এনেকুৱা এটা লগো দেখিছা চাগে। বহুতৰ ফটো দেখিছা চাগে, বহুত প্ৰফেচনেল ফটোগ্ৰাফাৰবোৰেও ইউজ কৰে এনেকুৱা লগো। মোৰ মতে ডাঙৰ লগ'কেইটাতকৈ এই ছিগনেচাৰ লগ'টো বেছি প্ৰফেচনেল লাগে। তো আগতে মোৰ এনেকুৱা মস্ত লগো এটা আছিলে, যিটো বৰ ফকতীয়া মই গম পাওঁ। একচুৱেলি পিক্সাৰ্টত যোনকেইটা ফ্ৰণ্ট পায়, তো সেই ফ্ৰণ্টকেইটাত এইটো ছিগনেচাৰ ৰিচিভ কৰাটো অলপ প্ৰব্লেম হয়। এটা ৱেবছাইটত মই মোৰ এই ছিগনেচাৰটো বনাইছিলোঁ। একজেক্ট এইটো ফ্ৰণ্ট তাত যিহেতু ৱেবছাইটত 5,000+ নে 50,000+ ফ্ৰণ্ট আছে, তো ইমানগাল ফ্ৰণ্টৰ ভিতৰত আকৌ এইটো ফ্ৰণ্ট বিচৰাটো মোৰ কাৰণে সম্ভৱ নহয়। তো এই ফ্ৰণ্টটো মই বনোৱা 2 বছৰ হ'ল, 3 বছৰমান হ'ল। কিন্তু মই ইয়াৰে চিমিলাৰ বিচাৰি পেলাই মই এটা স্ক্ৰিপ্ট বনাই থৈছোঁ। তো এইটো কেনেকৈ পিক্সাৰ্টত আনিব পাৰি, কি কৰিব পাৰি, সম্পূৰ্ণ প্ৰচিডিউৰ দেখাই দিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকা। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। যিটো মই ইউটিউব ইণ্ডিয়াত কথা পাতি তোমালোকৰ কাৰণে ফ্ৰী কৰি দিছোঁ। তো ছাবস্ক্ৰাইব কৰিলে এটকা পইচা নাযায়, তো ছাবস্ক্ৰাইব কৰি দিয়া। ঠিক আছে, এতিয়া এইটো চোৱা। এতিয়া আমি পিক্সাৰ্টটো অন কৰি ল'ম। ইয়াত পিক্সাৰ্টলৈ গ'লোঁ, দেখাই দিওঁ মানে ইয়াত কোনকেইটা ফ্ৰণ্ট আছে, প্লাছ আইকনটো যে আছে তাত যাম। তাৰপিছত আমি এটা বেকগ্ৰাউণ্ড লৈ ল'ম, এমটি বেকগ্ৰাউণ্ড ল'ম। এমটি বেকগ্ৰাউণ্ডটো লৈ এইটো টেক্সট। তো ইয়াত মই মোৰ নামটোৱে লিখি দিম, SK ৰাধে ফটোগ্ৰাফ। ঠিক আছে, ইয়াত এতিয়া যিকেইটা ফ্ৰণ্ট আছে, এই ফ্ৰণ্টকেইটা একদম নৰ্মেল ফ্ৰণ্ট, কোনো ছিগনেচাৰ টাইপৰ তেনেকুৱা একো ফ্ৰণ্ট নাই যিটো আমি ইউজ কৰিব পাৰোঁ ফটোগ্ৰাফীত। তো এই ফ্ৰণ্টকেইটা কাম নাই। ঠিক আছে, ইয়াত থকা এই অপশ্যনটোত যাম, আছে যেন মাই ফ্ৰণ্ট। তো ইয়াত আমি ফ্ৰণ্ট এড কৰিব পাৰোঁ, নিজৰ ফ্ৰণ্ট। এইকেইটা ফ্ৰণ্ট হ'ল যিকেইটা পিক্সাৰ্টে নিজে দিছে, আৰু এই মাই ফ্ৰণ্টটোত আমি নিজেই ফ্ৰণ্ট এড কৰিব পাৰোঁ। এই মাই ফ্ৰণ্টত যাম। ইয়ালৈ এতিয়া সেইটো ফ্ৰণ্ট কেনেকৈ আনিম মই এতিয়া দেখাই আছোঁ। এতিয়া আমি ইয়াৰ পৰা যামগৈ ক্ৰোমলৈ। ইয়াত মাৰিম thefont.com COM। ঠিক আছে, ইয়াত যাম ৱেবছাইটটোত। ইয়াত ফ্ৰণ্ট আছে 1 2 3 পৰা 37 লৈকে আছে, 137 লৈকে অকল এই লেটাৰটো সিমান গাল আছে। তো তেনেকৈ প্ৰতিটো লেটাৰৰে আছে। এই চাৰ্চত গৈ পেলাই নিজেও চাৰ্চ কৰি পেলাই বিচাৰিব পৰা কেনেকুৱা লাগে। ছিগনেচাৰ ফ্ৰণ্ট ওলাব, এইবোৰ ছিগনেচাৰ। ইয়াৰ ভিতৰত যদি কিবা ভাল লাগিছে তো এইকেইটাও ইউজ কৰিব পৰা। ইয়াত এনেকৈ চাব পৰা, যোনটো ভাল লাগিছে তাত ক্লিক কৰি এই টাইপ ইয়'ৰ টেক্সট হিয়াৰ বুলি লিখি ইয়াত আছে যেন, তাত মোৰ নামটো মই লিখিলোঁ, এইটো আহি গ'ল তলত। কেনেকৈ হ'ব দেখি চাৰ্চত যাম। ইয়াত চাৰ্চ কৰিম মই ড্ৰিম কেটচাৰ। তাত যিটো প্ৰথমটো আছে ইয়াত দেখিবলৈ কেনেকুৱা, এইটোত ক্লিক কৰিলা। ইয়াত মানে চাব পৰা এতিয়া কেনেকুৱা হয়, সেইটো আগৰটো নিচিনাকৈ ইয়াত লিখিলা। মোৰ নামটো কেনেকৈ আহিব, ইয়াত আহি গ'ল, এইটো ছিগনেচাৰ টাইপত। ঠিক আছে, তো এতিয়া এই ফ্ৰণ্টটো ডাউনলোড কৰিম, ডাউনলোড কৰি পিক্সাৰ্টলৈ নিম। সেইখিনি বাকীখিনি মই দেখাই দিম কেনেকৈ কৰে। ডাউনলোড কৰিলোঁ, এইটো ফ্ৰণ্টটো ডাউনলোড হ'ব। ডাউনলোড হৈ গ'ল। এই ডাউনলোড ফাইলটো এতিয়া আমি ফাইল মেনেজাৰত উলিয়াম। তো ফাইল মেনেজাৰত যাব, ফোন ষ্ট'ৰেজত থাকিব ডাউনলোডটো, যিহেতু তাত হ'ব। তো এইটো হৈ গ'ল ড্ৰিম কেটচাৰ জিপ। তো এইটো প্ৰথমতে এক্সট্ৰেক্ট কৰি ল'বা জিপ ফাইলটো। এক্সট্ৰেক্ট হোৱাৰ পিছত এইটো এক্সট্ৰেক্ট হৈ গ'ল। এক্সট্ৰেক্ট হোৱাৰ পিছত ফাইল এটা বনি যাব, ড্ৰিম কেটচাৰ বুলি আনি গ'লে। এই TTF যোনটো ফ'ল্ডাৰ, ড্ৰিম কেটচাৰ TTF, এইটো হ'ল ফ্ৰণ্ট। তো ইয়াত চিলেক্ট কৰিলা, ইয়াৰ পৰা কৰিলা মুভ, ফোন ষ্ট'ৰেজত বিচাৰিবা পিক্সাৰ্ট বুলি এটা ফ'ল্ডাৰ থাকিব, ফোন ষ্ট'ৰেজত থাকিব এইটো যিহেতু মোৰ ইয়াত আছে, এইটো পিক্সাৰ্টলৈ গ'লোঁ। ফ্ৰণ্টত গ'লা আৰু ইয়াত কৰিলা মুভ হিয়াৰ। তো এই ফাইলটো ফ্ৰণ্টলৈ গুচি গ'ল। পিক্সাৰ্টত যাম, এইটো মাই ফ্ৰণ্টত দেখিছানে, আহি গ'ল এইটো ড্ৰিম কেটচাৰ। এই কাৰ্চৰটোত গ'লোঁ, প্ৰথমতে ডিছকভাৰ ৰিচেণ্ট মাই ফ্ৰণ্ট। এতিয়া ইয়াত মাই ফ্ৰণ্টটো এইটো ড্ৰিম কেটচাৰ, এইটো চাইজটো মিলাই ল'ম, আৰু ইমানখিনি হৈ গ'ল। ইয়াতে ডান কৰি দিম। ইয়াৰ পিছত আমি ড্ৰ'লৈ যাম, এইটো ড্ৰ'। এতিয়া আমি ইয়াত এডাল আণ্ডাৰলাইন কৰিম। এতিয়া ইয়াত এইটো ডান কৰিম। এইটো আণ্ডাৰলাইন এতিয়া আহি গ'ল। ইমানতে ৰাখোঁ বুলি ক'লে ৰাখিব পৰা, কিন্তু মই ইয়াত আৰু অলপ এড কৰিম। যিহেতু মই বেচিক্সখিনি দেখাই দিলোঁ, বাকীখিনি নিজৰ মতে যিখিনি এড কৰিব খোজা এড কৰিব পাৰে ইয়াত। এতিয়া এইটো হৈ গ'ল, মই ছেভ কৰি ল'ম। মই এখন ফটো লগাই দেখাই দিছোঁ। টুলছত যাম, ডুৱেল এক্সপ'জাৰত যাম, ইয়াত ফটোজত যাম, আৰু এতিয়া পিক্সাৰ্টত যিটো ছিগনেচাৰ আমি বনাইছিলোঁ সেই ছিগনেচাৰটো ইয়াত এড কৰি ল'ম, আৰু য'ত আমাৰ মন যায় তাত লগাই ল'ম। আৰু ইয়াত যে মাজত 3টা অপশ্যন আছে ব্লেণ্ডিঙৰ, তাৰ আমি এডটো ছিলেক্ট কৰি ল'ম। বাকী যিকেইটা আছে সেইকেইটা এটাও ছিলেক্ট কৰিব নালাগে, অকল এডটো ছিলেক্ট কৰিম। আৰু এডটো 50%তকৈ বেছি খালি ৰাখিব নালাগে। আৰু এতিয়া এখন হৈ গৈছে
চালা ভিডিঅ'টো তো এনেকুৱা এটা লগো বনোৱাগৈ আৰু বনাই মোক ইনষ্টাগ্ৰামত টেগ কৰিব নাপাহৰিবা মোৰ ইনষ্টাগ্ৰামৰ হেণ্ডেলটো তলত ডিছক্ৰিপশ্যনত দিয়া আছে ইনষ্টাগ্ৰাম ফেচবুক আৰু বাকী এতিয়ালৈকে একো কৰা নাই টেলিগ্ৰাম খুলিম লাহে লাহে তো আজিৰ ভিডিঅ'টোত ইমানেই জয় আই অসম বাই বহুতকেইটা লগৰে কৈ থাকে এনেকুৱা এটা বনাই দে তো তহঁতি এইকেইটা চাই ল'বি কেনেকৈ বনাই আৰু কেইটামানততো বনাই দিলোৱেই তো ফূৰ্তি কৰ কি কহো বাপেকে চা